নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একচুৱেলি আমি এটা ঐতিহাসিক শিলৰ সন্ধানত গৈ আছোঁ। এখন দেখিব পাইছে চাৰিওফালে পাহাৰ। আমাৰ ওচৰৰে এইখন পাহাৰ। ইয়াতে আপোনাৰ পাহাৰখনৰ পৰা ওপৰৰ যোনটো টিলা তাতে এটা শিল অৱস্থিত আছে। ককা দেউতাৰ দিনৰ পৰা শুনি আহিছোঁ। এয়া আমি আগুৱাই গৈ আছোঁ। এইবোৰ দেখিছে বহুতো সৰু ডাঙৰ শিল আছে আৰু চাৰিওফালে জংঘল। আৰু অলপ দূৰ আছে, টাইম লাগিব 20 মিনিটমান। একেলগে যাওঁ, ওপৰত কি আছে আমি চাম। এইটো এটা ডাঙৰ শিল পাইছোঁ। ইয়াৰ পৰা আৰু কিছু দূৰ ওপৰলৈ উঠি গ'লে আমি সেই শিলটো পাম। বহুত ওপৰত উঠিলোঁ, আপোনালোকক এতিয়া অলপ দেখুওৱা তললৈ কিমান উঠিলোঁ। চাওক, আমি আহি এখন ৰবৰ বাগানত উপস্থিত হৈছোঁ। মানে মাজতে আমি ৰবৰ বাগান এখন পাইছোঁ। দেখিব পাইছে এয়া গোটেই ৰবৰ গছ আছে ইয়াতে। বৰ্তমান আমি আছোঁ ৰবৰ গছৰ মাজত, ৰবৰ বাগানৰ মাজত। আৰু ইফালে গোটেই জংঘল, জংঘলৰ মাজে মাজে আমি গৈ আছোঁ। একচুৱেলি যোনটো শিললৈ গৈ আছোঁ সেইটো শিলৰ কথা আমি আগৰ পৰা শুনি আহিছোঁ। আইতাহঁতে কয় সেয়া। আৰু শিলটোৰ একচুৱেলি নামটো আপোনাৰ ফাটা শিল বুলি কয়। আৰু ফাটা শিলৰ উপৰিও তাৰ চূণশিল বুলিও কয়, কাৰণ সেই শিলটো আগফালৰ পৰা গোটেই বগা চামনি হৈ আছে, সেইকাৰণে তাক আপোনাৰ চূণশিল বুলিও কোৱা হয়। আমি ওপৰলৈ গৈ আছোঁ। বতাহ বৰষুণ ডাঙৰ গছ বাগৰি আছে ৰাস্তাতে। বলক আমি এতিয়া পাৰ হওঁ। অ'কে, ইয়াৰ পৰা এইটো ৰাস্তা। ইয়াৰ মাজেৰে আমি আৰু অলপ দূৰ গৈ গ'লে সেই শিলটোত পাম। এয়া চাওক, আমি বহুত ওপৰ আহি পাইছোঁ। সেইফালে সিখন পাহাৰ ইয়াৰ পৰা দেখা পোৱা গৈছে। এয়া আমি পাহাৰৰ প্ৰায় ওপৰত আহি পাইছোঁ। ইয়াৰ পৰা তললৈ চাওক, বহুত ওপৰ আহিছোঁ। এইখন আমাৰ গাঁওখন। ওপৰলৈ যাম, তাৰ পৰা আপোনাৰ আমাৰ গোটেই অঞ্চলটো দেখুৱাব চেষ্টা কৰিম। এয়া আমি বহুত ওপৰ আহি পাইছোঁ। ইফালে শিল আৰু এইফালে চাওক, এয়া আমাৰ গাঁওখন। গোটেই খেতি পথাৰ, পাহাৰৰ মাজে মাজে গৈ আছোঁ। আগুৱাই গৈ আছোঁ আৰু পিছফালে চাব পাৰে এয়া বহুত ওপৰ আহিছোঁ আমি। আৰু অলপ যাব লাগিব, আৰু অলপ আগুৱাই গ'লে আমি আমাৰ সেই শিলটোত গৈ পাম। চ' এয়া হাতীৰ গোবৰ দেখিব পাইছে। হাতী আছে আপোনাৰ 4-5টামান। আমাৰ ঘৰৰ পিছফাললৈ হাতী যায়, লগতে আমাৰ মাজৰ যোনখন পথাৰ সিফালেদি হাতীবোৰ পাৰ হয়। আৰু এইবিলাক চাওক, গোটেই হাতীৰ গোবৰ। একচুৱেলি ইফালেদি সকলোবোৰ মানুহবোৰে খৰি নিব আহে। চ' ৰাস্তা আছে, মাজে মাজে আহি আছোঁ। চাওক, চাৰিওফালে পাহাৰ। এয়া পাহাৰ। আমি বহুত ওপৰত উঠিলোঁ, কিন্তু হ'লেও আৰু ওপৰ উঠিব আছে। এয়া চাওক, আৰু অলপ যাব লাগিব। বলক একেলগে আগুৱাই যাওঁ। এয়া আগুৱাই গৈ আছোঁ, গছ বন তাৰ মাজে মাজে। বহুত ভাগৰ লাগিছে। ইয়াৰ মাজে মাজে এনেকে আগুৱাই আহি আছোঁ। বহুত ওপৰত উঠিলোঁ, গৈ আছোঁ এতিয়া। চাওক কিমান ওপৰত উঠিলোঁ, আৰু আছে, আৰু আগুৱাই যাম।
আৰু এইটো বহুত ডাঙৰ শিল তাৰ কাষেৰে যাম তলত বহুত ওপৰ আহি পালো আৰু আমি আহি পালো ফাইনেলি আহি পালো ওপৰলৈ যাওঁ আৰু ফাইনেলি আমি শিলটো আহি পালো এয়া চাওক চাৰিওফালে পাহাৰ আৰু এয়া আমাৰ মাজত এখন গাঁওখন ইয়াৰ পৰা সকলোবোৰ দেখা পোৱা যায় এয়া চাওক ইফালে এইখন এখন পাহাৰ আৰু ইফালে আছে মালৈবাৰী এয়া গোসাই গাঁও আছে আৰু ইফালে এয়া গোটেই অঞ্চলটোক তেতেলীগুৰি বুলি কোৱা হয় এয়া চাওক চব ৰাস্তাবোৰ এইবোৰ ঘৰবোৰ ইয়াৰ পৰা ধুনীয়াকৈ দেখা পোৱা গৈছে শিলটোৰ ওপৰৰ পৰা আপোনালোকক মই এটা 360 ভিউ দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এয়া মোৰ বন্ধুবোৰ আৰু এইজন চাওক শুই আছে ভাগৰত এও শুই আছে একেলগে আহিছোঁ ইয়ালৈ মই বহু এইটো ধুব ইয়াৰো এটা চেনেল আছে মই ডিছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিম আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব নতুন নতুন ভিডিঅ'বোৰ দি থাকিব আৰু লগতে সমাজত যিবোৰ মানে চলি আছে কিছুমান সেইবোৰ ঘটনাৰ ওপৰত ই ভিডিঅ'বোৰ বনাই চাব আপোনালোকে আৰু এয়া সমীৰণ দা আৰু চাওক সেয়া হ'ল সুমন দা নমস্কাৰ মই ধ্ৰুৱজ্যোতি শৰ্মা মোৰো এটা চেনেল আছে তাতে সকলোতে বুলি পেলাই য'ত আমাৰ সমাজত চলি থকা বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত আমি তাতে কিছুমান ৰসাল ভিডিঅ' বনাওঁ য'ত অকল ৰসালে নহয় আচলতে হাঁহি কান্দোনৰ মাজৰ কিছুমান ভিডিঅ' বনাওঁ আমি তাতে চাব নিশ্চয় আপোনালোকে ভাল পাব এজন আছে আমাৰ বাটে ঘাটে সকলোৰে এজন মেম্বাৰ আমাৰ টিমটোৰ এজন সমীৰণ বৰদলৈ বেছিকৈ ভাগৰ লাগিছে বোলে সেইকাৰণে উঠিব নোৱাৰে শুয়ে আছে এতিয়া ৰাস্তাটো আমাৰ বহুত দীঘলীয়া একেলগে আহিছোঁ সমীৰণ দাই বহুত জমনিৰ কথা কৈ আহিছে চ' ভাল লাগিছে আজি দুপৰীয়া আমি ভাত খালোঁ একচুৱেলি আজি নেক্সট ডে যোৱাকালি আহিছিলোঁ চাৰ্চ চেঞ্জ ভাত খালোঁ আমি বৰ্তমান ইয়াতে আছোঁ আজি একচুৱেলি ইয়াতে লাষ্ট আজি ঘৰ যাম চাওক ইয়াৰ পৰা ওপৰত আছোঁ এয়া চব বহি আছে আৰু আপোনালোকক এটা বস্তু দেখুৱাও এইটো চাব ইয়াত পাহাৰ আৰু মাজত গোটেই পথাৰ এই শিলটোৰ কথা সৰুৰে পৰা শুনি আহিছোঁ আৰু এটা মন আছিলে যে শিলটোত আহিম ইয়াৰ পৰা আপোনাৰ গোটেই চাম চ' বিচাৰি আহিলোঁ শিলটো আৰু ককা আইতাহঁতৰ পৰা শুনি আহিছিলোঁ যে ইয়াৰ পৰা আপোনাৰ গোটেই অঞ্চলটো দেখা পায় আৰু একচুৱেলি দেখা পায় গোটেই বহুত ওপৰত আছে শিলটো চ' আহিলোঁ আজি ভাল লাগিছে আৰু আপোনালোকক এটা কথা কওঁ এই শিলটোৰ নাম ফটা শিল হোৱাৰ একচুৱেলি কেমেৰাত নাহিব আৰু দেখুৱাব নোৱাৰিম ইফালে এই চিধাকৈ শিলটোত ডাঙৰ বগাকৈ ফুট আছে ইয়াৰ পৰা দেখা পোৱা নাযায় আপোনাৰ এই ৰাস্তাৰ পৰা ধুনীয়াকৈ দেখা পোৱা যায় সেই ফুট থকা সেয়াৰ বাবে আপোনাৰ শিলটোৰ নাম ফটা শিল আছিলে Yeah!